মোৰ বিয়াৰ লগনটো চাই দিয়ক মা কোমলীয়া বয়সতে মোক কোনো ল'ৰাই নাচায় মা বাছত যাওঁতে মই ৰমেনক লগ পাইছিলোঁ সি মোৰ ফালে চাইছিল মই তাৰ ফালে চাইছিলোঁ তাৰপিছতে মই ভাবিছিলোঁ অলপমান মন মেলিছে নেকি তাৰ মোৰ ফালে নাই মা সি মোৰ পৰা 10 টকা এটা ধাৰ ল'লে এই কোমলীয়া যৌৱন কালটো যদি কোনো ল'ৰাই নাচায় কি হ'ব মা বেছি বয়সটো হোৱা নাই দিয়কচোন 30 বছৰ ওচৰা-ওচৰি হৈছেহে আৰু মা মোৰ আপুনি বিয়াৰ লগনটো চাই দিয়ক মা বালিকা দুখ নকৰিবা এই কুহিমাই কিমানৰ বালক বালিকাৰ বিবাহ সম্পন্ন কৰি দিছে বাহ কুহিমা কি যে মই তোমাৰো বিবাহ এক সুন্দৰ সুঠাম যুৱকৰ লগত কৰাই দিম বাহ 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 মহানন্দ কওক মা যোৱা সেই চমৎকাৰী সুগন্ধি প্ৰশাসন সামগ্ৰীবিধ লৈ আনা মা এক্সপাইৰি যোৱা ডেট সেইটো একো নহয় দি দে এয়া লওক মা এয়া লোৱা বালিকা ধন্যবাদ মা ধন্যবাদ মই এতিয়াই ঘূৰি যাম এতিয়াই মোক ল'ৰাই চাব মই ধুনীয়া হৈ যাম এতিয়াই মা মোৰ এটা চেনেল আছিলে ইউটিউবত ব্লগিং চেনেল হৰকান্তস ব্লগ ৱেলকাম টু হৰকান্তস প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল বাতিলোঁ মা আপুনি জানেনে মই মাহী ঘৰ পেহী ঘৰ আলু কিনিবলৈ মই ক'ত গৈ ভ্লগ বনোৱা নাই মই ভাবি আছিলোঁ যে মই লেট্ৰিনলৈ যোৱা ভ্লগ এটা বনাম কিন্তু মোৰ ইমানেই ভিউজ কম আহে লাইকো নিদিয়ে মোক সিহঁতি ভিউজো নাহে মোৰ মই আৰু ভ্লগ নোৱাৰোঁ আৰু কৰিব মা মোক কিবা এটা উপায় দিয়া মা মোক বচোৱা হৰপা শান্ত হোৱা তুমি শান্ত হোৱা মই তোমাক এনেকুৱা এটা উপায় দিম যাতে এনেকুৱা এটা উপায় দিম যাতে তোমাৰ ৰাতিৰ ভিতৰতে তোমাৰ ইউটিউব চেনেলে সফলতাৰ শিখৰ চুবগৈ তুমি আজি ৰাতি এই ছোৱালীজনী পলুৱাই আনা আৰু সেই ছোৱালী পলুৱাই অনাৰ এটা ভ্লগ বনোৱা পিছত যিমানেই ভ্লগ নবনাওক কিয় ছোৱালী পলুৱাই অনাৰ ভ্লগ চাবলৈ মানুহ উৎসুক হৈ থাকে তুমি আজি ৰাতি এই ভ্লগ বনোৱা দেখিবা কাইলৈৰ পৰা তুমি এজন বিখ্যাত প্ৰখ্যাত ইউটিউবাৰ হৈ যাবা হৰকান্ত যোৱা হৰকান্ত তোমাৰ সুখৰ সংসাৰ কৰাৰ দিন আহি পৰিছে যোৱা হৰকান্ত যোৱা ধন্যবাদ মই আজি ৰাতিয়ে পূৰ্ণিমাক পলুৱাই অনাৰ ব্যৱস্থা কৰিম আৰু মই গোটেই ৰাস্তাটো পলুৱাই অনাৰ ভ্লগ বনাম আৰু মই ইউটিউবত দিম আৰু আপোনাৰ কৃপাত যদি মোৰ ভিউজ আৰু লাইক আহে ধন্যবাদ মা কি জয় হো শ্ৰী কুহিমা কি জয় হো ছাবস্ক্ৰাইব টু হৰকান্তস ব্লগ মা আপোনাৰ ওচৰত মই অলপ শুকান ফুল অৰ্পণ কৰিছোঁ হ'ব পুত্ৰী হ'ব কোৱা পুত্ৰী তোমাৰ আজি কিয় কুহিমাৰ চৰণলৈ আহিব লগাত পৰিল কি এনে সমস্যা হৈছে তোমাৰ কৈ যোৱা হ'ব মহানন্দ মোৰ ছোৱালীজনী বিয়া দিছিলোঁ এই গুৱাহাটী ফালৰ ল'ৰা এটালে এতিয়া ছোৱালীজনী দুখ দিলোঁ গুৱাহাটী ভাল ল'ৰা ভাল বুলি ভাবি পেলাই তাইক এতিয়া গিৰিয়েকো মন নকৰে শাহুৱেকো মন নকৰে কাজিয়া তাইকে দুখে কোলাই পাচিয়ে নধৰা হৈছে ছোৱালীজনী কিমান সপোন আছিলে তাই ফেশ্বন ডিজাইনিং কৰিব বিউটি পাৰ্লাৰ কোৰ্চ কৰিব মোৰ ছোৱালীজনীক কিবা এটা কৰক জীৱনটো ধ্বংস হৈছে কিয় যে মই গুৱাহাটী ফালৰ ল'ৰা এটালৈ বিয়া দিছিলোঁ সেই শাহুৱেকজনী ইমান এটা ভাল নহয় চিলনীজনী সিজনী মোৰ ছোৱালীজনীক চকু পাৰি দেখিব নোৱাৰে মা আপুনিয়ে কিবা এটা উপায় দিয়ক মোৰ ছোৱালীজনীৰ কাৰণে যাতে গুৱাহাটী জোৱাইকে মোৰ ছোৱালী প্ৰেমত মন্ত্ৰমুগ্ধ হৈ যায় আৰু শাহুৱেকেও যাতে তাইক মৰম কৰে নিজৰ ছোৱালী বুলি মা কিবা এটা সমাধান দিয়ক আৰু পুত্ৰী মই তোমাৰ সমস্যা বুজি পাইছোঁ মই তোমাক এটা এনেকুৱা বিধান দিম যে তোমাৰ ছোৱালীক তোমাৰ শাহুমাই একে নিজৰ ছোৱালী কৰি মৰমত ৰাখিব নন্দ কওক মা তুমি সেই ঔষধবিধ লৈ আনা গৈছোঁ বাৰু এইবিধে এনেকুৱা এবিধ ঔষধ যি ঔষধে তোমাৰ ছোৱালীৰ শাহুমাক বিশ্বাস কৰিব তোমাৰ জোৱাই তোমাৰ ছোৱালীৰ প্ৰেমত মোহিত হৈ পৰিব এইবিধ লোৱা আৰু তোমাৰ ছোৱালীক ক'বা যে শাহুমা হোৱাৰ বিচনাৰ ঠিক উত্তৰ পূব কোণত ঠিক 7:39 তেওঁৰ মুখত যাতে এইটো এনেকৈ ফিচ কৰি দিয়ে কিন্তু সময়ৰ কিন্তু একদম লক্ষ্য ৰাখিব 7:39 যাতে 1 মিনিটো কম বেছি হ'ব নোৱাৰে এইবিধ লৈ যাওক ধন্যবাদ মা ধন্যবাদ আজি মই এইটো দিমগৈ বহুত ধন্যবাদ কৰিব আপোনাৰ আশীৰ্বাদ যাতে সদায় মোৰ ছোৱালীজনীৰ ওপৰত ৰাখে ধন্যবাদ মা
নমস্কাৰ মা, আমার নাম ফাতিমা বেগম। আমি আপনার কথা সবচেয়ে শুনছি, সব জায়গাতে আপনার নাম। সি কুহিমা, সি কুহিমা। আমার এটা একটা প্রবলেম হয়েছে। আমরা 4 নম্বর সতিনি দিনা আমার জিনা হারাম করছে। আমার মুরগিটা, আমার ছাগল সব উইল গেছি। আর আমার মালিকটা না উইক দিয়ে জাদু টোনা করে উইককে সাইডে লই গেছি। উই সতিনিতে বা আমার রক্ষা করবেন মা, আমার রক্ষা করবেন। হ'ব পুত্ৰী মই তোমাৰ সতিনী আৰু স্বামীৰ সমস্যাৰ কথা মহানন্দ ক্ষমা কৰিছিলো মই তোমাৰ স্বামী আৰু সতিনীৰ সমস্যাৰ কথা হৃদয়েৰে অনুভৱ কৰিব পাৰিছোঁ মই তোমাক এনেকুৱা এটা বিধান দিম যাতে তোমাৰ সতিনী নিগনি হৈ পৰে মই সেই বিদ্যা বহুত তপস্যা আৰু ধ্যানৰ মূৰত পাইছোঁ সেয়া মোক ভগৱানে ইচ্ছাৰে দান কৰিছে যাতে মই তোমালোকৰ নিচিনা বৎসহঁতৰ সমস্যা পূৰণ কৰিব পাৰোঁ মহানন্দ তুমি সেই ঔষধবিধ লৈ আনা Like me, subscribe me, YouTube, subscribe to my channel, like me, comment. এইটো লোৱা এইটো হৈছে নিগনি মৰা ঔষধ এই ঔষধটো তুমি যদি তোমাৰ সতিনীক পানীৰ লগত মিহলাই পান কৰিবলৈ দিয়া তেওঁ খন্তেক পিছতে নিগনি হৈ যাব ধন্যবাদ মা ধন্যবাদ আজি সতিনীটা খালাস মা শ্ৰী কুহি মা কি জয় হো মা মোৰ চুগাৰ বহুত বেছি হাই প্ৰেছাৰো একো এটা খাব নোৱাৰোঁ চেনি দিয়া চাহকাপ দেখিলে খাওঁ লাগে ৰসগোল্লা লালুখন দেখিলেই মোৰ চাহ পানী কৰি কৰে মই কি কৰোঁ মা আপুনি মোৰ বেমাৰৰ পৰা ৰক্ষা কৰক মা ৰক্ষা কৰক হ'ব বছ হ'ব মই তোমাৰ সমস্যাৰ কথা অনুভৱ কৰিব পাৰিছোঁ মই তোমাক এনেকুৱা এটা সমাধান দিম যাতে তুমি আৰু কোনো দিনেই মোৰ ওচৰত আহিব লগা তিনিআলিৰ ওচৰৰ যে ৰন্তু দোকান সেই ৰন্তু দোকানৰ পৰা তেলত ভজা জেলি আৰু প্ৰচুৰ পৰিমাণে চেনি থকা ৰসগোল্লা কিনি আনি তুমি তোমাৰ ৰূপ পিছদিনাখনৰ পৰাই উভতি যাব বহুত বহুত ধন্যবাদ মা মই আজি যাম দোকানলৈ আজি মই আপুনি যি কৰিব দিছে সেয়া কৰিম মা এই কুহি মা কি তুমি এতিয়া প্ৰস্তাৱ কৰা নমস্কাৰ মা মোৰ নাম মানে মালতী মোৰ মানে নিজৰ একো তেনেকুৱা প্ৰব্লেম নাই মোৰ মানে যে ভতিজীজনী ৰাম ইনষ্টাগ্ৰাম খুলি লৈছে আৰু খালি বোলে ৰিলছ গা হিলা খালি লচপচি দেহাতি আকৌ আৰু এটা ওলাইছে নহয় কিবা ওখকৈ চাপৰ যদি লাইনকৈ ওখকৈ মই চাপৰ এই তোমাৰ কিবা কথা হ'ল যে লগৰজনী কান্দিবলৈ খাই পিনি যি পোকৰ নচাই নাচিছে গোসাই চেচ বোলো মোৰ ভতিজীজনীক এইবোৰাকে চেচ কৰিলে মা কিবা এটা কৰি দিব তাইৰ মূৰৰ পৰা যে ৰিলছৰ ভূতটো আঁতৰাই দিয়ক আৰু মা হ'ব পুত্ৰী মই তোমাৰ ভতিজীৰ সমস্যাৰ কথা বুজি পাইছোঁ তেওঁ মূৰৰ ওপৰত শনিৰ প্ৰভাৱ প্ৰচণ্ডভাৱে চলিছে মই এটাই বিধান দিছোঁ ঘৰত থকা হাৰপিকৰ লগত অলপ লাই জল মিলাই পাৰিলে তাত যদি পঁইতাচোৰা মৰা ঔষধ অলপ ঢালি এটা চাটনি টাইপ বনাই তাই যদি খোৱা ভাল পোৱা চিকেন ম'মৰ লগত দিয়ে তেওঁ মূৰৰ পৰা এই ৰিলছ বনোৱা ভূতটো অতি সোনকালে আপুনি এনেকেই কৰকগৈ মালতী ধন্যবাদ মই আজিয়ে তাইক দিমগৈ তাইৰ মূৰৰ পৰা খালি ৰিলছৰ ভূতটো আঁতৰিলেই হ'ল আৰু মা আপোনাৰ ওচৰত মোৰ সেয়া জনাইছোঁ মা মই মানে এজন ল'ৰাক ভাল পাওঁ নামটো হৰকান্ত তেওঁ বিখ্যাত ইউটিউবাৰ মই মৰমতে হৰ বুলি মাতোঁ কিন্তু মা তেওঁ বহুত ভিউজ আহিছে আৰু বহুত ফেমাছ হৈ গৈছে তেওঁৰ কাৰণে ছোৱালীবোৰ আগোলা পাগোলা গৈছে মা মই কি কৰোঁ হৰক নাপালে মোৰ কি হ'ব মা হৰ অবিহনে মোৰ জীৱন আধৰুৱা আপুনি কিবা এটা কৰক মই সেৱা জনাইছোঁ হ'ব বালিকা দুখ নকৰিবা মই তোমাৰ সমস্যাৰ সমাধান দিম প্ৰেমত কন্দল লাগিলেই এই কুহিমাৰ ওচৰলৈ আহে হৰ হয় মোৰ দিব্য দৃষ্টিৰে মই এতিয়াই উপলব্ধি কৰিছোঁ যে হৰে আজি তোমাক ৰাতিয়ে পূৰ্ণিমা দুখ নকৰিবা সাজু হোৱা তোমাৰ যুগ্ম জীৱনলৈ হৰৰ সৈতে মহানন্দ
মা কওক মই তোমাক অথনিৰ পৰা চাই আছোঁ যে তুমি জোখতকৈ বেছি কথা কৈ আছা ক্ষমা কৰিব মোক ভুল হৈ গ'ল ক্লাইণ্টৰ আগত মোক কি বুলি ভাবিব ক্ষমা কৰিব মোৰ একাউণ্টত পইচাৰ নাটনি হৈ যাব ক্ষমা কৰিব তোমাৰ যদি ভোজনৰ সময় হৈছে তেতিয়াহ'লে ভোজনলৈ যোৱা নমস্কাৰ ভক্তপ্ৰাণ গাইজ আমাৰ কুহিমাই এতিয়া ধ্যানৰ পৰা আঁতৰি আপোনালোক দুআষাৰ ক'ব মা কওক আপুনি কি ক'ম বত্ৰসকল আমি অতি কষ্টৰে এটা ভিডিঅ' বনাইছোঁ আপোনালোকে যাতে সেই ভিডিঅ'টো লাইক আৰু কমেণ্ট এটাও দি দিব আৰু আমাৰ এই ভক্তপ্ৰাণ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাহ কুহিমা জয় হওক আৰু যদি আপোনালোকে নকৰে আপোনালোক ৰাতিটোৰ ভিতৰতে নিগনি পঁইতাচোৰালৈ ৰূপান্তৰিত